ভিডিঅ'টো দিয়া দেৰিয়ে হ'ল তথাপিও বনালোৱে যিহেতুকে আপোনালোকৰ বাবে আগবঢ়ালোঁ আৰু সকলোৱে ঘৰে ঘৰে ভোগালী বিহুৰ পিঠা লাৰু জলপান সকলোখিনি বনিছে নহয় জানো মইনো কেনেকেনো বনালোঁ এই তিলৰ পিঠাটো সেইটোহে আপোনালোকৰ বাবে আগবঢ়ালোঁ প্ৰথমতে মই ৰাতিয়ে চাউলখিনি তিয়াই থলোঁ আৰু ৰাতিপুৱা ধুনীয়াকৈ টুকি ল'লোঁ আৰু টুকি লোৱাৰ আগত এই মন কৰিব হাতেদি কিন্তু মই ভাঙি চালোঁ যেতিয়া ভাতৰ নিচিনা গুৰি হৈ যায় তেতিয়াই কিন্তু চাউলটো টুকাৰ সময় হৈ গ'ল সেইখিনি সময়তে চাউলটো টুকি দিলেই হ'ল আৰু যিহেতুকে মই মিক্সিত পিচিম সেয়েহে মই বেছি সময়লৈ তিয়াই থৈ দিছিলোঁ আৰু ধুনীয়াকৈ টুকি পেলাই এয়া মই মিক্সিত পিচি ল'লোঁ আৰু পিচি লৈ ধুনীয়াকৈ চালি এয়া হাতেদি মই টিপি টিপি এনেদৰে থৈ গ'লোঁ যদিহে এই প্ৰচেছটো নকৰে তেতিয়াহ'লে কি হ'ব চাউলটো হাৱা খাব আৰু আঠাটো নাইকিয়া হৈ যাব তেতিয়া কিন্তু পিঠাটো ৰুঠিব ভাঙি ভাঙি যাব সেয়েহে এই প্ৰচেছটো কৰা খুবেই দৰকাৰ তাৰ পাছতে এখন টাৱাল তিতাই পেলাই ধুনীয়াকৈ মই ঢাকি থৈ দিলোঁ আপোনালোকে গামোচাও ল'ব পাৰে যিকোনো এখন তিতা কাপোৰে কিন্তু চাউলখিনি ঢাকি থৈ দিব তাৰ পাছতে মই ইয়াত মিঠৈখিনি ধুনীয়াকৈ কাটি ল'লোঁ কাটি লোৱাৰ পাছতে তাতে মই তিলখিনি দি দিলোঁ এয়া মই ভাজি পেলাই ধুনীয়াকৈ তিলখিনি মিক্সিত পিচি ল'লোঁ এতিয়া তিল আৰু মিঠৈখিনি মই ধুনীয়াকৈ সানি ল'ম ধুনীয়াকৈ মিলাই ল'ম গোটেইখিনি বস্তু মিলাই লোৱাৰ পাছতে এতিয়া মই ইয়াতে দিছোঁ অকণমান নিমখ এই নিমখটো মই বেলেঞ্চৰ কাৰণে দিছোঁ কাৰণ মিঠা বস্তুত অকণমান নিমখ দিলে মিঠাটো আৰু বঢ়াই দিয়ে মানে বেলেঞ্চটো হৈ যায় নহয়নে আৰু অকণমান লগতে কিন্তু মই টেষ্ট কৰিও চাইছোঁ টেষ্টটো আহিছেনে নাই যি কি নহওক আৰু এয়া চাওক তিতা টাৱাল এখন দি মই ঢাকি পেলাই থৈ দিছিলোঁ পিঠাগুড়িখিনি এতিয়া এখন হেতাৰ সহায়েৰে এনেদৰে মই অলপ অলপকৈ ভাঙি পেলাই গুড়ি কৰি ল'ম আৰু আগতে মই যিহেতুকে 2-4টা বনাই লৈছিলোঁ তাৰ পাছতে টাৱাখন গৰম হৈ থাকাই তাতে মই হেতাখনৰ সহায়তে এচামুচকৈ পিঠাগুড়ি দি সেইখন হেতাৰ সহায়েৰে এনেদৰে মই গোল কৰি ল'লোঁ আৰু এতিয়া তাৰ ওপৰেদি যিখিনি তিলৰ মিশ্ৰণ বনাই লৈছিলোঁ সেইখিনি দিলোঁ দিয়াৰ পাছতে এখন খন্তি সহায়েৰে প্ৰথমতে উঠাই হাতেদি ধুনীয়াকৈ গোল কৰি ল'লোঁ আৰু পিঠাটো ৰেডি ঠিক এইদৰে কিন্তু মই গোটেইকেইটা পিঠা বনাই ল'লোঁ আৰু বহুতে কিছুমান ধৰক চালনী দিও দিয়ে নাইবা হাতে দিও দিয়ে নহয়নে মই কিন্তু হেতা পাতি ব্যৱহাৰ কৰিছোঁ কাৰণ আগৰ পৰা এনেদৰে মই হেতা দিয়ে বনাই আহিছিলোঁ সেয়েহে হাতেদি দিলে কিন্তু মোৰ ভালদৰে নুঠে এনেদৰে মই গোটেইখিনি পিঠা কিন্তু বনাই ল'লোঁ আৰু এয়া চাওক ইতিমধ্যে মোৰ পিঠাখিনি বনোৱা হৈ গ'ল আৰু মোৰ এই তিলৰ পিঠাখিনি কেনেকুৱা হৈছে জনাব দেই আৰু কোনে কোনেনো ভাল পায় তিলৰ পিঠা খাই সেইটোও জনাব আৰু সকলোৱে ঘৰে ঘৰে এতিয়া যিহেতুকে বিহু সময় লাৰু পিঠা সকলোখিনি থাকে নহয়নে চাহ কাপৰ লগত লাৰু পিঠা এনেদৰে দিলে খুবেই ভাল লাগে নহয়নে আজি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে যদিহে ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে ফেচবুক পেজত চাই আছে তেনে মোৰ পেজটো ফ'ল' কৰি দিব আজিলৈ আহোঁ আকৌ এটা ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই থেংক ইউ বাই বাই